So hello guys, welcome back to my YouTube channel. Entity to দেখি পিনে তোমালোকে গম পাইছা মই আজি কাকে একটা লবলৈ লৈছো বি বয়স জিন্দা ৰাখো yo আজি আহিলো মই পথাৰলৈ বুলি ধুনিয়াকে নিজৰ উচ্চ পথাৰ কেখনলৈ ইন্ট্ৰোটো ল'ব কাৰণে কিন্তু মই আহি পিনে দেখিলো যে আমাৰ ধাননি পথাৰত লুটেৰা কেটামান সোমাইছে এই লুটেৰা গাঁও বাসা নাহি কৈছো না গাঁও বাসা নাই লুটেৰাখিনি ধান নিব কাৰণে শুৰু কৰিলে এইখিনি কি কৰা যায় মোক তো ধান লাগিবই যেনেকে হলো লুটেৰাখিনি কিবা এটা কাম কৰিব লাগিব মই ঐ এইখিনি মই আইডিয়া আহিছে মোৰ ধান নিয়ে হেতি লুটেৰাখিনি কিবা না কিবা এটা বন্দবস্ত কৰিব লাগিব ঘৰ যাব লাগিব এতিয়া কি কৰে লুটেৰাটো চোৰে কাৰণে লুটেৰাখিনি আজি মই এইখিনি গাঁতখিনি নহয় ন মোৰ ধান নিয় এইখিনি হ'ল এই নিগনি গাঁতৰ পৰা মই যেনেকৈ হ'লো সেতি মই গম পাইছোঁ কমেও সেতি 10 কেজি 20 কেজি মান তাক সুমিয়ালে সেইখিনি মোক ধানখিনি লাগিব সেইকাৰণে মই যেনেকৈ হ'লো আজি ৰাত চুপ মানে 1 ঘণ্টা হওক 2 ঘণ্টা হওক মই ধান উলিয়াই আহিম কেমেৰামেন মামুনৰ সৈতে মামুন হাই কৈ দিয়া এজন মোৰ কেমেৰামেন মই চব ওচৰপা জুম কৰি খাইছোঁ মোৰ নিগনি গাঁতটো শুন এনেকুৱা গাঁত ফিলে পাই এইফালে এটা গাঁত আছে এইফালে এটা গাঁত আছে মোক ধান লাগিবই নিগৰি আজি যেনেকৈ হ'লে যেনেকৈ মই ধানখিনি বিক্ৰী কৰি দিম দোকানত লৈ পিনি বহুত মেহনত কৰিছোঁ সেইফালে বজাৰ অকণমান দূৰত থাক কাহা কেনি দিব ধান চাবি আকৌ মামা এইখিনি ধানখিনি চাকত এইখিনি ধানখিনি এইখিনি ধান চাক অঁ যা কিবা সেই ধান যা কিবা বস্তা চস্তা আনিবি যা বেগ চেক ধানখিনি চা ইমান আৰু লাভ বহুত লাভ গম পাইছ নাই মামুন বেগ সেইকাৰণে ডাঙৰ এটা আনিব লাগিব ইচ্ছা আকৌ ইয়াত ইটোত ইমান কমেও 10 কেজি মান বস্তা এটা লাগিব বস্তা ৰহ মই বেগ এটা আনোগৈ ৰহ বস্তা এটা আনি ললো এতিয়া নিগনি মোৰ ধান নিয়া তহঁতি মোৰ ধান নিয়া বস্তা ফুল কৰেগা আজি বহুত সোমাই আছে গম পাইছ নাই বহুত তলত আছে গাঁত সোনা উলিয়াইছো সোনা সোণ উলিয়াইছো সোণ ঘামুৰি গৈছে বেচেৰাটো উলিয়াই নিগনে কামো মাৰি উলিয়াইছে মই সেইটো কাৰণে মান উলিয়ালো দেও ভয় লাগে কামুৰিব ন না হেতি আৰু বেপাৰ কৰিব গৈছে ধানে ধান এইখিনি নিগনে কিমান কিমানখিনি সুমিয়াই থৈছে তোন হিচাপত সুমিয়াই থৈছে বোলে ন
বিয়া পাতিলে এইখিনি বিকি পিনি ৰিচাৰ্জ ভাম মোকো ভাই দিবি বা সেইটো মোবাইলত আছে আগতে গোটেই পথাৰ কাটি পঠিয়ামতো আমি হালি চালি আমি ধানৰ কাৰণে মৰি যাম দুখীয়া মানুহ কথা ন হয়নে গাইছ আইফোন ল'ব আইফোন চবে লয় আমি ধান লওঁ কেনেকৈ ভৰাই আনিম আমি কিমান কৰি আছে ধান বহুত দ আছে গাঁতকেইটা কি কৰোঁ বাৰু মই এইখিনি আপোনালোকে হেল্প কৰি দিব আহক না আজি পুৰা জমনি হৈছে দেই এই দুটা আছে ইয়াত দুটা আছে এইটো পুতি গৈছে এই দুটা গাঁত আছে ন এইফালে তিনিটা আকৌ এইফালে এটা গাঁতে গাঁত খান না মই ধৰি দিছোঁ দে কেমেৰা গাছ নিগনীয়া কৰি দিলে অৱস্থা বেয়া গৰমত ঘামি ঘামি এদাই তাৰ মেকআপ খতম আজি আকৌ যায় আকৌ বস্তু মানে কিবা কিবি কৰি যাব কৰি লওক অকণমান ৰখি দিবলগীয়া হয় মোৰো ধুব লাগে নহয় কাপোৰ সলাইছে গৰমতো চুৱেটাৰ পিন্ধি আছে এনেকুৱা মানুহ ক'ত জীৱনত থাকে বডি চাবা ভাই গৰম উঠিছিল সেইকাৰণে চুৱেটাৰটো খুলি পিনি এতিয়া অকল গেঞ্জিটো পিন্ধি আহিছোঁ এবাৰ পুৰা খানি শেষ কৰি দিম পথাৰ আইযাও পুৰা পাৰ্টি হোক ধান দেখি আৰু পাৰ্টি বি কৰিলা আমাৰ অডিয়েন্সে দেখাই দেচোন সেই গাঁতখিনি দল ধান আমাৰ হাইটটো চাইড বান্ধিছিলে চক হাইটটো চাইড পৰা ওপৰ চাইডটো পৰা ওপৰ মেহেলটো বান্ধিছে আৰু তলত ঘচাই ভৰাইছে ডাইলগ আকচা মাৰিছে কাটি দিলে আহিবা এইখিনি মুঠি মাৰিছে ন মুঠি এনে কি ক'বা আৰু ধান ভালকৈ দেখা সেইটো এটা গাত লালে চব গাই নিগনিয়ে কৈছে আপলোড কৰি দিছে ধান কটাই নাই সিহঁতি নিবলৈ চুৰ কৰি দিলে ধান সঁচাকৈ কটা নাই ইয়াত চক এমুঠিও কটা নাই ইয়াত কিমান চাউণ্ড পৰি আছে চক ধুই আছে পাৰিলে সিহঁতি দিন ৰাত হৈছে আমি দিন ৰাত কাম কৰি মৰিছোঁ আৰু হয় নাই সেইটো কাটিব লাগিব আলিটো সেইকাৰণে কৈছোঁ না কাটিবি কাটি দে না একো নাই খেদাহে কাম কৰ অকণমানহে কাম দুইটা তাতে পাপাই দিব খেদা হয় নাই নাই এইটো ইয়াতে শেষ খেদাহে এইটো শেষ ইয়াতে সেইটো কাটিব নালাগে তেনে বচি গ'ল মাছ হয় নাই খাব দিবি এইটো হাতখনৰ পৰা দেখাই নাই পুৰা মাল উলিয়াইছে চক
क्या জামা নাথাই ইয়াৰ আমি শুনিছিলোঁ আগতে ধান চুৰা চুৰ কৰি মুঠি মুঠিয়ে থয় আজিকালি নিগনিও একেই হ'ল এইখিনি দেখাৰে ভাল যদি খাব এইখিনি লুটেৰা বুঢ়া গধুৰ হৈ গৈছে গাই সঁচাকৈ বহুত গধুৰ হৈ গৈছে না চানা গধুৰ হৈ গৈছে সেইটিকা কি হ'ল বহুত সময় আছে চালা চুৰ কাহিকা এই আলিটো ফেলে মেৰিছে আলি পেলাই কাট কৈ দি কাট তই হাতখন নুহুমিয়াবি কৈছোৱে নহয় হাতখন নুহুমিয়াবি কৈছো না নুহুমিয়াবি কেলে বহুত ভাগৱাই দিলে গাইছ এইখিনি নোৱাৰি আৰু সেইখিনি মই নোৱাৰিছোঁ আৰু যিমানখিনি ধান পাম বুলি ভাবিছিলোঁ সিমানখিনি ধান পালোঁ কিন্তু আৰু বহুতখিনি খান্দিব লাগিব মোৰ ইমানখিনি দম নাই সেইকাৰণে মই নেখান্দিলোঁ বি-বয়ছ নট বি-বয়ছ মি কঁকাল ভাঙিব নাহিছোঁ ৰেগা তথাপিও ব'লা খোজাব আছে দেই এতিয়া যে আমাৰ য'ত ধান দাই আছে মাহেঁতি তালৈ যাওঁ ব'লক আয়ো নাই চৰি গাছ আকৌ ধৰা মই দাই পেটা আৰু এটা মাৰি দেখালোঁ তোমালোকক কঁকালটো ভাঙিব মজ্জা ডান্স ক্লাছত আকৌ এবাৰ ডান্স মোক দেখাবি ক মানুহটোক তোকে দেখি আছে আকৌ এটা যা চাগি যা বজা নেথাক মই দুখ চাগি যা हल अब कौन हैं आते आते हम पहुंच गए हैं एक अलग ही दुनिया में पत्थर में हेउजिया সোণালী পৰিৱেশ দেখো অকল কোন আকাশখন দেখাইছোন যে এইবোৰ ধুনীয়া পৰিৱেশ বি বয়স কি যে হো কিন্তু হাৰ্ডি চাৰ্ডি টুটুৱাই লৈছোঁ মই নিজৰ হাৰ্ডিকেইডাল আজিতো ৰাতিহে গম পাম কি হৈছে গা ধুওঁতেতো গম পামেই গোটেই খজুৱাব তথাপি ভিডিঅ' বনাই তোমালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ আৰু আমি পালোহি এতিয়া নিজৰ পথাৰলৈ এইখন হ'ল আমাৰ পথাৰ এখন দিয়া এখন মোক কেমেৰাটো দিয়া দাৱনীয়ে দাই আছে দাৱনীকেইজনীয়ে খাই এবাৰ কৈ দিয়াচোন বহুত দূৰত আছে দাৱনীকেইজনীয়ে কিন্তু বহুত খজুৱাই আছে মোক গা ধুওঁতে বেন বজিব মই ধান দাব লাগিব তেতিয়াহে হ'ব বৰ বেয়া জঁপিয়াই গাটো খজুৱাইছে মই অকণমান দেৰি বহি লওঁ এয়া চা খাই বৈ মেলি গোটেই তিতি আছে কি কৈছ তহঁতি দুজনী ফৰিম বিচাৰিছে মই তোক নাই দেখা দে নয়না তোৰ পিখিনাৰ পৰা তোক মাৰ মোক চাই লওঁ সেইজনী খাই এনেকুৱা মুখখন যিমান ধুনীয়া হয় নাই আৰু সেউজীয়া ৰঙৰজনী একদম সেউজীয়াজনী সেউজীয়াজনী ফুট 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 মোৰ দ্বাৰা নহ'ব মই চুক এটাত বহি পিনে এনেকৈ বৰ বেয়া খজুৱাইছে গাটো ধুব লাগিব মই গৈ থাকোঁ দেই চাব আহিছিলোঁ মাহঁতে দাই আছে ধান মোৰ বৰ বেয়া গালি দিছে কি ফৰিম বিচাৰি আছ তহঁতি অঁ ঘুচিয়াই দিম তোক কেমেৰাটো দেখালৈকে পলাইছে দেখা নাই নেকি খপ কেমেৰা কা খপ হে ধান কাটিব নিনিয়ে চাই লো আৰু দে আমাৰ খেতি পথাৰ আছে ধান দাব জনাজনীহে আহিবা আৰু
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ' ভাল ধৰণে বনাম কিবা এটা দেখাম বুলি ভাবিছিলোঁ কিন্তু বৰ বেয়া খজুৱাইছে ভাতখিনি লৈ পিনি আহি দিছোঁ আৰু হা আমাৰ ভীমা ধান নিবলৈ আহিছে ভীমা ক'লৈ যোৱা তুমি সেই বিয়া মাৰিডাল কাহা আচ্ছা আচ্ছা এনেকৈ আনিবা তুমি ভাল 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 কাম কৰিছা তুমি আচ্ছা এটা দুটি দুটিকৈ একদম পোনে পোনে যোৱা কেইজনী যোৱা পাই যাবা তুমি ধুনীয়াকৈ পাই যাবা